আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস গাঁৱে গাঁৱে বহুত পুলি ৰুইছোঁ আৰু ভাবিলোঁ শিৱ মন্দিৰটো এই পুলি 10টামান লগাই থৈ যাওঁ সাঁচি পুলি লগত ৰুইছোঁ ইয়াত চাইকেলত আৰু মোৰ লগত আছে পলাশ গগৈ এয়া কি গৈ আছে আৰু আমি আহি পাই গ'লোহি শিৱ মন্দিৰ এয়া শিৱ মন্দিৰ ৰাস্তালৈ সোমাইছোঁ গৈ আছোঁ এতিয়া বৰ্তমান এয়া 10টা লৈছোঁ আৰু বহুত গাঁৱে গাঁৱে পুলি ৰুলোঁ চেগুন পুলি বকুল পুলি তেনেকৈ ৰুই থৈ আহিছোঁ গাঁৱে গাঁৱে কিছুমান এটা মানে যিমানকেইখন গাঁও পাইছোঁ আৰু ৰুইছোঁ কিছুমান গাঁৱত ৰুবলৈও ভয় লাগে ন কোনোবাই কিবা ক'ব বুলি বহুত ৰিক্সত ৰুইছোঁগৈ মানে কোনোবাই কিবা ক'ব বুলি মই ৰাস্তাত এবাৰ খুন্দেই আৰু পথাৰত ৰুই দিছোঁ পথাৰত ৰুইছোঁ কিছুমান পথাৰত মানে কিছুমান ৰোৱনী দাৱনী বহুত ৰ'দত থাকে ন সিহঁতক চাহকণৰ কাৰণে বহুত প্ৰয়োজন হয় তেওঁলোকৰ সেইকাৰণে পথাৰত ৰুইছোঁ পথাৰ মানে মাজত আৰু মোৰ লগত থকা পলাশ গগৈ অকণমান বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে অকণমান মই তাক ক'বলৈ কৈছোঁ ভুল বাদি হ'লে ক্ষমা কৰিব আৰু সি ক'বলৈ অকণমান লাজ কৰিছে পিছে সি মোৰ মোবাইলত আগে পিছে ওলোৱাও নাই আৰু সি তেনেকৈ ভিডিঅ' চিডিঅ' নবনায় আৰু লাজ কৰে ভিডিঅ' বনাবলৈ তাক অকণমান ক'বলৈ কৈছোঁ নমস্কাৰ আজি সকলোৱে জানে 5 জুন বিশ্ব পৰিৱেশ দিৱস আমি গছপুলি ৰুব লাগে আপোনালোকেও আজিৰ দিনটোত গছপুলি এটা হ'লেও ৰুব কাৰণ গছ গছনি নাথাকিলে আমি জীয়াই নাথাকোঁ কাৰণ আমাক বায়ু লাগিব বায়ু ক'ৰ পৰা পাওঁ আমি গছ গছনিৰ পৰাই পাওঁ এতিয়া আপোনালোকে দেখিছে এতিয়া আমাৰ অসমৰ বাহিৰে বিভিন্ন জেগাত টিভিত দেখিছে কেনেকুৱা পৰিৱেশ হৈ আছে উশাহ নিশাহ লোৱাত কষ্ট হৈছে সেইকাৰণে আমাৰ এতিয়া কিছুমানে গছ গছনি কাটি পেলায় ধ্বংস কৰি আহিছে এতিয়া চৰাই চিৰিকটি মাৰি এতিয়া কাজিৰঙাই হওক বা এইবিলাক বিভিন্ন ডাঙৰ ডাঙৰ ৰিজাৰ্ভ কাটিছে সেইবিলাক কৰিব নালাগে গছ গছনি আপোনালোকে ৰুব লাগে আৰু যদিও কাটিছোঁ এজোপা গছ তেতিয়া আমি 3জোপা বা 4জোপা তাতকৈ বেছিকৈ ৰুলেও হেৰি নাই ক্ষতি নহয় গছ গছনি আপোনালোকক ভাল বায়ু প্ৰদান কৰিব এতিয়া দেখিবলৈ কেনেকুৱা লাগিব একদম সুন্দৰ লাগিব গছ গছনি নাথাকিলে কি হ'ব মৰুভূমি টাইপ এতিয়া ৰাজস্থান হওক এইবিলাক কেনেকুৱা তাপত কিমান গৰম হয় আমাৰ কিন্তু অসমত সিমান গৰম নহয় এতিয়া ৰাজস্থানৰ ফালে চাবলৈ গ'লে যিমানটো গৰম সিমানখিনি গৰম আমাৰ ইয়াত নাই ৰাজস্থান এতিয়া মৰুভূমিত পৰিণত হৈছে তেনেকুৱা যাতে আমাৰ অসমখন নহয় সেইকাৰণে আমি গছ গছনি ৰুব লাগে ইয়াকে ক'লোঁ আৰু মোৰো বেছি ইমান হেৰি নাই কোৱা অভ্যাস নাই বন্ধুসকল এই যদি কথাকেইটা কোৱাৰ ভুল হৈছে কিবা কিবি যদি হৈছে সকলো ক্ষমা কৰি দিব তাত যদি কিবা কিবি ভুল হৈছে ক্ষমা কৰি দিব তেনেকৈ আৰু মানে মোৰো কোৱা অভ্যাস নাই ইয়াৰো কোৱা অভ্যাস নাই ইয়াক মই জোৰ বস্তিকে মানে অকণমান ক'বলৈ কৈছোঁ আৰু যিমানখিনি পাৰে কৈছে তাত যদি ভুল